সন্মুখত আছে নতুন ইন্টারভিউ কিয় কৈছো যেহেতু নৱেম্বৰত আমাৰ দিব নতুন ভ্যাকেন্সি সো তাৰ কাৰণে তো এতিয়াৰ পৰাই প্ৰেক্টিস কৰিব লাগিব সো বৰ্তমান কিছুমান ল'ৰা বা ছোৱালীৰ মাজত মানে কেনেকুৱা হৈ আছে বৰ্তমান ল'ৰা আৰু ছোৱালী ভাবি আছে যে আজি নদৌৰো কালি ৰাতিপুৱাৰ পৰা দৌৰিম কালি ৰাতিপুৱাৰ পৰা মই দৌৰিম 100% ৰাতিপুৱা ধুনীয়াকৈ এলাৰ্ম দি থব 5টা বজাত এলাৰ্ম বাজিব সেইটো এলাৰ্মে আকৌ অফ কৰি আকৌ শুই যাব সো মই আপোনালোকক এইটো কথাই ক'ব বিচাৰো এলাৰ্ম দিলে নহ'ব এই এলাৰ্মটো যে বাজিব এইটো সময়ত আমি উঠিব পৰা কেপাচিটি থাকিব লাগিব আমি নিজকে ভাবিব লাগিব যে সন্মুখত ইন্টাৰভিউ আছে আমি দৌৰিব লাগিব কেনেকৈ ভাল মাৰ্ক এটা উঠাব পাৰি এইবাৰ যেনেকুৱা হৈ গ'ল হাই কাট অফ গ'ল নেক্সট টাইম যাতে মোৰ তেনেকুৱা প্ৰব্লেম নাহে কাট অফৰ কাৰণে যাতে মোৰ কোনো অসুবিধা নহয় মই কাট অফতকৈ 2 মাৰ্ক বেছিকৈ উঠাম এইটো ভাবি এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক আৰু এলাৰ্ম বন্ধ কৰি শুই যোৱা অভ্যাসটো বাদ দিয়ক এৰি দিয়ক বুজি পাইছে সো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব